কি আছিলে বাৰু ইয়াতে বহাই দিওঁ মই ক'ৰবাত আমি এনেকৈ ফেৰীতে গৈ আছিলোঁ ফেৰী তাৰপৰা এখন আহিছিলে খুন্দা মাৰি দিলে আমি চব ওলাব ইমান নোৱাৰিলোঁ পিছত মই পানীত সোমাই গৈছিলোঁ নাওখনত কেনেকৈ ওলালোঁ মই নিজে গম নাপাওঁ মানুহ কি আছিলে বাৰু ইয়াতে বহাই দিওঁ মই ক'ৰবাত ইটো নাৱত চবেই উঠিবলৈ চেষ্টা কৰিলে তাৰ হেতা ওপৰতে ওপৰ যিমান বাইক আছে বাইক গাড়ী সেইবিলাক এনেকৈ ইফালে উফৰি গ'ল নাওখন উল্টা হৈ গ'ল তাৰমানে আমি একেলগতে কৰোঁ আমি আজি গোলাঘাট গৈছিলোঁ একেলগে বহাই দিছোঁ বহাই দি জাষ্ট মই উল্টি আহিছোঁ মোৰ ছোৱালী জাষ্ট ওলালে বহুত মানুহ আছে তাত বহুত মানুহ আছে আৰু বহুত মানুহ আছে ওলাব নোৱাৰিলে আমাৰ মাইনা আহিব নাই মানুহ আছে মানুহৰ জীৱন আছে গোটেই মানুহৰ জীৱনৰ লগত এনেকে খেলিব কেতিয়াও নাপায় দেই কিমান মানুহ সেইটোতো গম নাপাওঁ কাৰণ গোটেই মানুহখিনিয়ে আজি শেষ হৈ গ'লহেঁতেন ভগৱানৰ ইচ্ছাতে নাওখন লুটি খাই গৈছে সেইকাৰণে মানুহেতো কোনে কাক বচাব কোনেও কাকো বচাব নোৱাৰে কাৰণ চবেইতো নিজক বচাবলৈ চেষ্টা কৰিছে গতিকে নাওখনৰ ভিতৰত শ মানুহ আছে আৰু নাওখন ইফালৰ পৰা জাতকা মাৰিছে গতিকে নাও মানুহে ইমান নজনাকে নাও চলাইছেনে বাৰু গতিকে মানুহৰ জীৱনৰ লগত কিয় এনেকে খেলিব লাগে কওকচোন আমি নাওখনৰ নাম নেজানো আমি এইফালৰ পৰা যোৱা নাওখন নেজানো মানে ইফালৰ পৰা নাও অহা নাওখনে আমাক মানে মাৰি দিছে খুব বেছি আপোনাৰ অকণমান খুব বেছি 1 মিনিট আমি গৈছোঁ 1 মিনিট 2 মিনিটমান হ'ব গৈছে আৰু সেইটোতো নাওখনে জানে ন আমি কাৰণ আমি গাড়ী এখন চলালে ইফালৰ পৰা গাড়ীখন কিমান স্পীডত আহিব সেইটো আমি জানো বহুত স্পীডত মাৰিছে আৰু মইতো কেতিয়াও ভবা নাই যে নাওখনৰ ভিতৰত পানী আহিব মানুহখিনি এইফালে গুচি আহিছে চবেই কৈছে যে মইহে কৈছোঁ মানে ৰ'ব ধৈৰ্য ধৰক ডুবি মানে আমিতো সম্পূৰ্ণ ডুবি গৈছোঁ কাৰণ নাওখনৰ ওপৰলৈ চবেই উঠি গুচি গৈছে যে এইখন নাৱলৈ আমি যাওঁ বুলি কিন্তু ইখন নাৱলৈ যাবলৈ নাপালেই কাৰণ লগালগ নাওখন মানে লুটি খাই গুচি গ'ল লুটি খাই যোনে যিমান পাৰে